Hello guys, আজি এক অন্য ভিডিঅ'লৈ আটাইকে স্বাগতম জনাইছোঁ। আপোনালোকে জানে অমৃতপক্ষ আন্দোলনৰ ফটো আপলোড দিব লাগে, সেয়া মই নিজস্ব মোবাইলৰ জৰিয়তে কেনেকৈ আপলোড দিব লাগে সেই বিষয়ে ভিডিঅ' যোগেদি আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। প্ৰথমে প্লে ষ্টৰত গৈ সাৰ্চ কৰি AVA তথা অমৃতপক্ষ আন্দোলন বুলি এটা সাৰ্চ কৰি এপছটো ডাউনলোড কৰিব লাগিব। যেহেতু মোৰ অলৰেডি ডাউনলোড কৰা আছে সেইকাৰণে ডাউনলোড কৰিব নালাগিব। ইয়াত আপোনালোকে দেখা পাইছে তিনিটা এপছ আছে, যিকোনো এটা ডাউনলোড কৰিলে হ'ল। মোৰ অলৰেডি ডাউনলোড কৰা আছে। ইয়াৰ পোনপনে আপোনালোকে দেখা পাব। ভিডিঅ'টো শেষলৈ চাব স্কিপ নকৰাকৈ। আৰু আপুনি যিটো ৰেজিষ্টাৰ হৈছে সেই ৰেজিষ্টাৰ মোবাইল নম্বৰ ইয়াত প্ৰেছ কৰিব লাগিব, 10টা মোবাইল নম্বৰ। তাৰপিছত OTP আহিব। তথা যদিহে আপোনালোকে গ্ৰুপ হৈ কৰিছে তেতিয়া ৰেজিষ্টাৰ নম্বৰ থাকে, তেতিয়া 6টা নম্বৰ এটা প্ৰেছ কৰি দিলে হ'ল। মোৰ অলৰেডি মেছেজ আহিছে ইয়াত OTP, ইয়াত 6টা মই ইয়াত কিবা কৰি দিলোঁ, ছাবমিট কৰিলোঁ। ইয়াত ফুল খাইছে মোৰ অমৃতপক্ষ আন্দোলনৰ ড্যাশবৰ্ডটো মোৰ লগইন হৈছে। ইয়াত ভিউ লিষ্ট আছে, মোৰ যিহেতু যোৱাকালি আপলোড কৰিছোঁ মই 2টা। মই যিহেতু ভিউ লিষ্টত মই ক্লিক কৰিলোঁ, ইয়াত তাৰমানে ডাবল আপলোড নহয়, বেক আহিছে আৰু মই আকৌ ট্ৰাই কৰিলোঁ। এয়া তলত আছে ডাউনলোড চাৰ্টিফিকেট আছে, তাৰপিছত প্ৰেজেন্টেশ্যন ইমেজ আপলোড আছে, আপলোড প্ৰেজেন্টেশ্যন ইয়াতে ক্লিক কৰিব। ইয়াতে মই উল্লেখ কৰিব লাগিব যে ইয়াত ডাবল আপলোড দিব নোৱাৰে। আপোনালোকে মই আপোনালোকক আপলোড কৰাটো দেখাব নোৱাৰিলোঁ, ক্ষমা কৰিব। মই যিহেতু যোৱাকালি আপলোড কৰিছোঁ সেইকাৰণে আপোনালোকক যেতিয়া আপলোড হ'ব ছাকচেছ হ'ব তেতিয়া এটা প্লেন ID ওলায় 6টা, এইটো মই আপোনালোকক দেখিবলৈ চেষ্টা কৰিলোঁ। ইয়াত যদি কিবা ভুল হয় ক্ষমা কৰিব, আপোনালোকে এনেদৰে চেষ্টা কৰি চাব।